নমস্কাৰ আৰাধনা আমাৰ কিচেনলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছোঁ। আজি ৰেচিপি দিব খোজা নাই, আজি ৰাভা দিৱস 20 জুন, সেই উপলক্ষে আজি প্ৰাগজ্যোতিকাত আয়োজন কৰা ৰাভা দিৱসৰ আৰু লগতে তিতাবৰত আৰু বিভিন্ন ঠাইত পতা তিতাবৰত ৰাভা দিৱসৰ কিছু অংশ আপোনালোকক দেখাবলৈ লৈছোঁ। আহকচোন চাব। এয়া তিতাবৰ পাব্লিক ক্লাবত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ অংশ। ইয়াত একেলগে পাতিছে তিতাবৰ সাহিত্য সভা, লগতে উন্মিলিতা নাৰী সংঘ, তিতাবৰ পাব্লিক ক্লাব, লগতে ৰেইনবো প্লে স্কুলে একেলগে পাতিছে ৰাভা দিৱস।
তেখেতসকলৰ পৰা আপোনালোকে ভালেখিনি কথা জানিব পাৰিব। এই অদিতি বেজবৰুৱা মোৰ ছাত্ৰীস্থানীয়, মোৰ অতি প্ৰিয়। এইকাৰণেই 1971 চনত যেতিয়া মই BT পঢ়িবলৈ গৈছিলোঁ, BT পঢ়িবলৈ যাওঁতে বাল্যভৱনৰ 8ম শ্ৰেণীত তেওঁ পঢ়ি আছিল। মই অকণমান পৰিচয়টো দিছোঁ দেই। আৰু তেতিয়া 8ম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ যে উজ্জ্বল এটা হেৰি আছে, সেইটো সেই কাছত ধৰা পৰিছিল। আৰু তেতিয়াই আমি জানি মেধাৱী ছাত্ৰী আছিল। আৰু 74 চনত হ'ব HSLC তেওঁ স্থান লাভ কৰিছিল সেই বাল্যভৱনৰ পৰা। আৰু অতি অনুসন্ধিত সেই 8ম শ্ৰেণীতে মই গম পাইছোঁ। আৰু আজিও মই তেওঁৰ বক্তৃতাত আমি এইখিনি কিছু পাম বুলি আশা ৰাখিছোঁ। আৰু আটাইতকৈ কথা হ'ল কি, আমাৰ তিতাবৰ অতি আপোন। আপোনালোকে জানে আমাৰ তিতাবৰ নন্দনাথ শইকীয়া কলেজৰ কৰিবলৈ যাওঁ বুলি তেওঁ পথাৰৰ ফালে গ'ল। তাৰ পাছত পাগলা দিয়া নৈ সাঁতুৰি তেওঁ পলাই গ'ল। ৰাভাই কি কৰিছিল? তাণ্ডৱ নৃত্য কৰিছিল। তেওঁ গৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত যি নৃত্য কৰিছিল, সেই নৃত্যৰে গোটেই ভাৰতবৰ্ষত তেওঁ খ্যাতি অৰ্জন কৰিছিল। এনেকুৱা ধৰণে তেওঁ বিভিন্ন দিশত তেওঁ প্ৰতিভা দেখুৱাইছিল। তেওঁ কবিতা লিখিছিল, গল্প লিখিছিল, আমি বহুতেই নাজানো। তেওঁ উপন্যাসো লিখিছিল আৰু বিভিন্ন প্ৰবন্ধ লিখিছিল। আৰু অকল তাতেই শেষ নে ৰাভাৰ প্ৰতিভা? ৰাভা আছিল এজন চিত্ৰকৰ। আবাহনত তেওঁ বিভিন্ন গল্প লিখিছিল। মাধৱ চন্দ্ৰ এয়া প্ৰাগজ্যোতিকাৰ ষ্টুডেণ্টে তিতাবৰ নন্দনাথ শইকীয়াত পতা ৰাভা সংগীত প্ৰতিযোগিতাত 1st আৰু 3rd পালে পিয়াশ্ৰী আৰু শিৱাংগমে।